আজি আমি শিকিম ডিসি মটৰৰ বাবে ব্যৱহাৰ হোৱা 4 পইণ্ট ষ্টাৰ্টাৰৰ বিষয়ে 4 পইণ্ট ষ্টাৰ্টাৰ এটাৰ ডায়াগ্ৰামৰ বিষয়ে আমি আজি শিকিম ডিসি মটৰ চলাবলৈ ব্যৱহাৰ হয় 2 পইণ্ট 3 পইণ্ট 4 পইণ্ট ষ্টাৰ্টাৰ এই ডায়াগ্ৰামটো হ'ল এটা 4 পইণ্ট ষ্টাৰ্টাৰৰ ডায়াগ্ৰাম এই ডিভাইসত কি পাৰ্টস কি কম্পোনেন্ট আছে ইয়াৰ ওয়াৰিং ডায়াগ্ৰাম কি ধৰণে ই কাম কৰে ইয়াৰ মেইনটেনেন্স কি আৰু কি ডিফেক্ট হয় এই সম্পূৰ্ণ কথা আমি আজি আলোচনা কৰিম এটো এটা ডিসি মটৰৰ কাৰণে ব্যৱহাৰ হোৱা 4 পইণ্ট ষ্টাৰ্টাৰ প্ৰথমতে আমি চাম যে এই 4 পইণ্ট ষ্টাৰ্টাৰটোত কি পাৰ্টস আছে কি কম্পোনেন্ট আছে starting resistance it will soft iron piece starting handle spring overload release coil OLRC lever triangular iron piece no volt release coil NVRC ইয়াত পইণ্ট থাকে এটা L এটা Z means field আৰু এটা হল আৰ্মেচাৰৰ কাৰণে পইণ্ট এটা থাকে এই 4 পইণ্ট ষ্টাৰ্টাৰটোত এটা পইণ্ট আছে N যেটো 3 পইণ্ট ষ্টাৰ্টাৰত নাথাকে সেই কাৰণে ইয়াক 4 পইণ্ট ষ্টাৰ্টাৰ বুলি কোৱা যায় ইয়াৰ যেহেতু চাৰিটা পইণ্ট আছে L পইণ্ট N পইণ্ট F আৰু A এই চাৰিটা পইণ্ট থকা কাৰণে এই ষ্টাৰ্টাৰটোক 4 পইণ্ট ষ্টাৰ্টাৰ হিচাপে কোৱা হয় যেটো 3 পইণ্ট ষ্টাৰ্টাৰৰ ক্ষেত্ৰত কি হৈছিল এই N পইণ্টটো 3 পইণ্ট ষ্টাৰ্টাৰ বিলাকত নাথাকে এই 4 পইণ্ট ষ্টাৰ্টাৰ এটা ডিসি মটৰৰ লগত কি ধৰণে কানেকচন হয় তাক আমি আজি শিকিম শান্ট মটৰ কম্পাউণ্ড মটৰ সকলোতে ইয়াক ব্যৱহাৰ কৰা হয় 4 পইণ্ট ষ্টাৰ্টাৰটো সাধাৰণতে অলপ বেছিক ক্ষমতা সম্পন্ন মটৰ বিলাকৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় এই কম ক্ষমতা সম্পন্ন মটৰ বিলাকৰ কাৰণে সাধাৰণতে 3 পইণ্ট ষ্টাৰ্টাৰ ব্যৱহাৰ কৰা হয় আৰু কি কাৰণে 4 পইণ্ট ষ্টাৰ্টাৰটো ক্ষমতা সম্পন্ন মটৰত ইউজ কৰা হয় হেতু আমি আলোচনা কৰিম ষ্টাৰ্টাৰটো মটৰৰ লগত কানেকচন কৰিবলৈ আমাক সাধাৰণতে কি লাগিব ডিসি সাপ্লাই লাগিব ডিসি সাপ্লাইৰ এইটো পজিটিভ টাৰ্মিনেল আৰু এইটো নেগেটিভ টাৰ্মিনেল এই 4 পইণ্ট ষ্টাৰ্টাৰৰ লগত ডিসি মটৰ এটা টাৰ্মিনেল কানেকচন আমি কেনেকৈ কৰিম যে এই মটৰটোৰ যিকোনো এটা সাইড F1 A1 বা F2 A2 শৰ্ট কৰি কিনে কমন পইণ্ট হিচাপে তাক কানেকচন কৰা হয় আৰু এই কমন পইণ্টটোত কি কানেকচন কৰা যায় যে ডিসি যেটো সাপ্লাই থাকিব ডিসি সাপ্লাইৰ নেগেটিভ টাৰ্মিনেলটো ইয়াত কানেকচন কৰা হয় ৰিমেইনিং যি দুটা টাৰ্মিনেল থাকিব যদি আমি F1 A2 কমন কৰো তেতিয়া হলে আমাৰ ৰিমেইনিং টাৰ্মিনেল থাকিব F2 আৰু A2 এই দুটা শৰ্ট হয় এই দুটাও শৰ্ট হয় কেনেকৈ শৰ্ট হ'ব ষ্টাৰ্টাৰৰ সহায়ত এই ডিসি ষ্টাৰ্টাৰৰ মাজেৰে ৰিমেইনিং টাৰ্মিনেল দুটাও শৰ্ট হয় সাপ্লাইৰ টাৰ্মিনেলৰ ডিসি সাপ্লাইৰ যেটো পজিটিভ টাৰ্মিনেল কানেকচন কৰা হয় ষ্টাৰ্টাৰৰ L পইণ্টত সাপ্লাইৰ যেটো পজিটিভ টাৰ্মিনেল সেই পজিটিভ টাৰ্মিনেলটো ডাইৰেক্টলি কানেকচন কৰা কোড হয় যে ষ্টাৰ্টাৰৰ এই যেটো L পইণ্ট আছে এই L পইণ্টত তাক কানেকচন কৰা হয় F1 কানেকচন হয় কোড ষ্টাৰ্টাৰৰ F পইণ্টত ষ্টাৰ্টাৰৰ এই যেটো F পইণ্ট আছে ডিসি মটৰৰ F1ৰ যেটো পইণ্ট সেই পইণ্টটো ইয়াৰ লগত কানেক্ট হয় আৰু আৰ্মেচাৰৰ এই টাৰ্মিনেলটো কোড কানেকচন হ'ব ষ্টাৰ্টাৰৰ যেটো A পইণ্ট আছে A পইণ্টৰ লগত এইটো যেটো নিউট্ৰেল পইণ্ট আছে
কি কানেকশ্যন কৰা হয় যে আমাৰ ডিচি যিটো মেইন সাপ্লাইৰ যিটো নিগেটিভ আছে মেইন সাপ্লাই নিগেটিভৰ এটা টাৰ্মিনেল ইয়াৰ লগত লুপ কৰি কানেকশ্যন কৰা হয় যিটো 3 পইণ্ট ষ্টাৰ্টৰৰ ক্ষেত্ৰত নাছিল এই এন পইণ্টৰ কাম হ'ল যে আমাৰ যিটো NVRC কইল আছে নো ভল্ট ৰিলিজ কইল আছে নো ভল্ট ৰিলিজ কইল আছে এই NVRC পইণ্টৰ সাপ্লাই ভল্টেজটোত প্যাৰেলেলি ইনপুট হয় সাপ্লাই ভল্টেজ প্যাৰেলেলি ইনপুট হয় যাৰ বাবে NVRCৰ যিটো ম্যাগনেটিক প্ৰপাৰ্টি এই ম্যাগনেটিক প্ৰপাৰ্টিটো ষ্ট্ৰং কৰিবলৈ ইয়াত নিউট্ৰেলটো কানেকশ্যন দিয়া যায় যিটো 3 পইণ্ট ষ্টাৰ্টাৰৰ ক্ষেত্ৰত NVRC কইলৰ যিটো সাপ্লাই সেই সাপ্লাইটো ফিল্ডৰ লগত আৰ্মেচাৰ বা ফিল্ডৰ লগত ই সিৰিজত থকা কাৰণে ইয়াৰ ম্যাগনেটিক প্ৰপাৰ্টিটো কিছু পৰিমাণে কম হয় আৰু 3 পইণ্ট ষ্টাৰ্টাৰৰ NVRC কইলটো সিৰিজত কানেকশ্যন হৈ থাকে কাৰণে কি হয় যে 3 পইণ্ট ষ্টাৰ্টাৰে মটৰটো চলাই থকাৰ সময়ত এই হেন্ডেলডাল ধৰি ৰখাৰ ক্ষেত্ৰত কেতিয়াবা অলপ অসুবিধাৰ সৃষ্টি কৰে কম ক্ষমতা সম্পন্ন ডিসি মটৰতে 3 পইণ্ট ষ্টাৰ্টাৰ সেই কাৰণে ব্যৱহাৰ কৰা হয় উচ্চ ক্ষমতা সম্পন্ন যিবোৰ মটৰ সেই মটৰৰ ক্ষেত্ৰত সদায় 4 পইণ্ট ষ্টাৰ্টাৰেই ব্যৱহাৰ কৰা হয় বাকি যেটো ওয়ার্কিং প্রিন্সিপল 3 পইণ্ট ষ্টাৰ্টাৰৰ ক্ষেত্ৰত যেটো ওয়ার্কিং প্রিন্সিপল আছিল 4 পইণ্ট ষ্টাৰ্টাৰৰ ক্ষেত্ৰতো ওয়ার্কিং প্রিন্সিপলটো একে ধৰণে দুটা ষ্টাৰ্টাৰে কাম কৰে এতিয়া আমি চাম যে কি ধৰণে মটৰটো ষ্টাৰ্ট হয় NVRC কেনেকৈ কাম কৰে OLRC কেনেকৈ মটৰটো প্ৰটেকশ্যন দিয়ে এই সকলোবোৰ কথা আমি বিতংভাৱে এতিয়া আলোচনা কৰিম ই কেনেকৈ কাম কৰে এই যেটো সাপ্লাইৰ যেটো পজিটিভ টাৰ্মিনেল এই পজিটিভ সাপ্লাইটো এইটো OLRC ওভাৰলোড ৰিলিজ কইলৰ মাজেৰে সোমাইগে আৰু ইয়াৰ মাজেৰে গৈ হেন্ডেলডালৰ সহায়ত ই হেন্ডেলডাল যেতিয়া ভেৰিয়েবল এই ৰেজিস্ট্যান্সৰ 1 নম্বৰ পইণ্টত কানেকশ্যন হয় আৰু ইয়াত কানেকশ্যন হোৱাৰ লগে লগে দুটা পথেৰে এইটো এটা এইফালেৰে গৈ কিনে ভেৰিয়েবল ৰেজিস্ট্যান্সৰ মাজেৰে গৈ আৰ্মেচাৰ যিটো টাৰ্মিনেল আছে আৰ্মেচাৰ টাৰ্মিনেলত ঠিক কানেকশ্যন হয় আৰু এইটো এটা এটা সাপ্লাই NVRC সোমাই আৰু এটা সাপ্লাই যেটো আমাৰ ফিল্ড পইণ্ট আছে এই ফিল্ড পইণ্টত পায় এই দুটা পথেৰে কাৰেণ্টটো ফ্লো হয় আৰু ষ্টাৰ্টাৰ সাৰ্কিটৰ মাজেৰে F আৰু A পইণ্ট এই দুটা শৰ্ট হৈ প্যাৰেলেল ভোল্টেজ মটৰটোত ইনপুট হয় এই হেন্ডেলডাল এই ভেৰিয়েবল ৰেজিস্ট্যান্সটোৰ 1 নম্বৰ পইণ্টত কানেকশ্যন হোৱাৰ লগে লগে মটৰটো অন হয় মটৰটো ঘূৰিবলৈ ধৰে এতিয়া হেন্ডেলডাল লাহে লাহে ভেৰিয়েবল ৰেজিস্ট্যান্স কাট কৰি ক্ৰমে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ পইণ্ট পাৰ হৈ ৰান পজিশনটো পায় তেতিয়া এই ম্যাগনেটিক কইলটোৰ NVRCৰ ম্যাগনেটিক পাৱাৰে হেন্ডেলডাল ধৰি ৰাখে আৰু মটৰটো চলি থাকে আৰু ফিল্ডৰ যেটো সাপ্লাই এই সাপ্লাইটো ৰেজিস্ট্যান্সৰ মাজেৰে গৈ কিনে F পইণ্টত পায় আৰম্ভণিতে কি হৈছিল ফিল্ডৰ সাপ্লাইটো ডাইৰেক্টলি ইনপুট হৈছিল আৰু আৰ্মেচাৰ সাপ্লাইটো ৰেজিস্ট্যান্সৰ মাজেৰে ইনপুট হৈছিল আৰু ৰান পজিশনত আৰ্মেচাৰ সাপ্লাইটো ডাইৰেক্ট হয় আৰু ফিল্ডৰ সাপ্লাইটো ৰেজিস্ট্যান্সৰ মাজেৰেহে F1ত পায় এটা অন্য এটা ইয়াত কথা হ'ল কি যে স্টাৰ্টিংৰ সময়ত আৰ্মেচাৰৰ যেটো কাৰেণ্ট আৰ্মেচাৰ কাৰেণ্টটো ভেৰিয়েবল ৰেজিস্ট্যান্সৰ মাজেৰে দিয়াৰ কাৰণটো কি তে ইয়াৰ কাৰণ এটাই আৰ্মেচাৰ ওয়াইন্ডিং বিলাকত সাধাৰণতে লো ৰেজিস্ট্যান্স থাকে আৰু ৰেষ্টত থকা সময়ত ইয়াৰ বেক EMF 0 হোৱা কাৰণে স্টাৰ্টিংৰ সময়ত আৰ্মেচাৰত হাই কাৰেণ্ট ফ্লো কৰে যদি আমি মটৰটো স্টাৰ্টিংৰ সময়ত সাপ্লাই ফুল ভোল্টেজ আৰ্মেচাৰত ইনপুট কৰো আৰ্মেচাৰ ওয়াইন্ডিংটো ড্যামেজ হৈ যোৱাৰ চান্স থাকে কি কাৰণে চান্স থাকে যে ৰেষ্টত থকা সময়ত মটৰটো যেতিয়া ৰেষ্টত থাকে তেতিয়া ইয়াৰ বেক EMF টো 0 হৈ থাকে আৰু বেক EMF যেতিয়া 0 হৈ থাকে তেতিয়া স্টাৰ্টিংত হাই কাৰেণ্ট কেৰি কৰে
যাৰ কাৰণে আৰ্মেচাৰটো ডেমেজ হৈ যোৱাৰ চান্সটো বেছি থাকে। আৰ্মেচাৰটো বচাবলৈ, আৰ্মেচাৰটো ডেমেজ হৈ যোৱাৰ পৰা বচাবলৈ ষ্টাৰ্টিঙৰ সময়ত আৰ্মেচাৰৰ যিটো ইনপুট ভল্টেজটো ভেৰিয়েবল ৰেজিষ্টেঞ্চৰ মাজেৰে ছাপ্লাই দিয়া হয়। এতিয়া আমি চাম এই অভাৰলোড প্ৰটেকশ্যন ছিষ্টেমটোৰ বিষয়ে। ট্ৰিপিং মেকানিজিমটোৱে কি ধৰণে মটৰটোত কাম কৰে আৰু কেনেকৈ তাক অভাৰলোড প্ৰটেকশ্যন দিয়ে। এইটো হ'ল OLRC, অভাৰলোড ৰিলিজ কইল। এটা ৱাইণ্ডিং, আৰু এই ৱাইণ্ডিংটো কি কৰা থাকে, ইয়াক ছেফ ভেলু, কাৰেণ্টৰ ছেফ ভেলুত ডিজাইন কৰা থাকে। নৰ্মেলি মটৰটো চলি থকাৰ সময়ত কি হয়, মটৰটো যেতিয়া নৰ্মেলি চলি থাকে তেতিয়া কি হয়, এই কইলটো মেগনেটাইজ নহয়। এই কইলটোৰ মাজেৰে যেতিয়া ছেফ ভেলুতকৈ হাই কাৰেণ্ট ফ্ল' হ'ব, ছেফ ভেলুতকৈ বেছি কাৰেণ্ট ফ্ল' হ'ব, তেতিয়া ই মেগনেটাইজড হয়। হাই কাৰেণ্ট কেতিয়া ফ্ল' হ'ব, ইয়াৰ মাজেৰে হাই কাৰেণ্ট কেতিয়া ফ্ল' হ'ব, যেতিয়া মটৰটো অভাৰলোডেড হয়, শ্বৰ্ট চাৰ্কিট হয়। আৰু মটৰ যেতিয়া অভাৰলোড হয় বা শ্বৰ্ট চাৰ্কিট হয়, তেতিয়া মটৰে হাই কাৰেণ্ট লয়, মটৰে হাই কাৰেণ্ট কেৰি কৰে। এই হাই কাৰেণ্ট কেৰি কৰাৰ সময়ত এই OLRCৰ মাজেৰে হাই কাৰেণ্ট ফ্ল' হয়। তেতিয়া কি হ'ব, এই কইলটো মেগনেটাইজ হ'ব আৰু এই যে লিভাৰডাল, এই লিভাৰডাল সি টানি দিব নিজৰ গাৰ ফালে। এই লিভাৰডাল যেতিয়া টানি দিব, লিভাৰডালৰ এটা মূৰত এই যে ট্ৰাইএংগুলাৰ ষ্ট্ৰিপ এটা আছে, আৰু এই ষ্ট্ৰিপটোৱে এই পইণ্ট দুটা শ্বৰ্ট কৰি দিয়ে। আৰু এই পইণ্ট দুটা কিহৰ লগত কানেকশ্যন থাকে, NVRC কইলৰ ইনপুট ছাপ্লাইৰ লগত পেৰেলেলি কানেকশ্যন থাকে এই পইণ্ট দুটা। OLRCয়ে এই পইণ্ট দুটা লিভাৰৰ সহায়ত যেতিয়া শ্বৰ্ট কৰি দিয়ে, আৰু ই শ্বৰ্ট কৰি দিয়াৰ লগে লগে NVRCৰ এই পইণ্ট দুটাও শ্বৰ্ট হয়। আৰু NVRCৰ এই পইণ্ট দুটা শ্বৰ্ট যোৱাৰ লগে লগে NVRCৰ মাজেৰে যিটো কাৰেণ্ট ফ্ল' হৈ আছে সেইটো বাইপাছ হয়, আৰু যেতিয়া ই বাইপাছ হয় NVRCৰ ভল্টেজটো তেতিয়া 0 হৈ যায়। এই ইলেক্ট্ৰমেগনেটিক কইলটোৱে কি কৰিছিলে, এই যিটো মেগনেটিক কইল আছে NVRCৰ, ই কি কৰিছিলে যে মটৰটো চলি থকাৰ সময়ত এই হেণ্ডেলডাল ধৰি ৰাখিছিলে। NVRCৰ ভল্টেজ যেতিয়া 0 হৈ যায়, এই কইলটো তেতিয়া, আৰু ইয়াৰ যিটো মেগনেটিক প্ৰপাৰ্টি আছে ইও 0 হৈ যায়। তেতিয়া কি হ'ব, এই NVRC কইলৰ লগত সংলগ্ন থকা মেগনেটিক কইলটোৰ মেগনেটিক ছাবষ্টেঞ্চৰ যেতিয়া মেগনেটিক প্ৰপাৰ্টি 0 হৈ যায়, তেতিয়া কি হ'ব যে হেণ্ডেলডালৰ লগত লাগি থকা এডাল স্প্ৰিং প্ৰেছাৰে হেণ্ডেলডাল অফ পজিশ্যনলৈ লৈ গুচি যাব। আৰু যিকোনো কণ্ডিশ্যনত মটৰটো যেতিয়া অভাৰলোডেড হয়, মটৰটোৰ ভিতৰত শ্বৰ্ট চাৰ্কিট হয়, তেতিয়া এই ছিষ্টেমটোৱে মটৰটো ডেমেজ হোৱাৰ পৰা ৰক্ষা কৰিব। এতিয়া আমি এটা কথা বুজি পালোঁ যে DC মটৰ ডাইৰেক্টলি নচলাই, ছাপ্লাই ভল্টেজৰ লগত ডাইৰেক্টলি নচলাই, কি কাৰণে এটা ষ্টাৰ্টাৰৰ সহায়ত মটৰটো চলোৱা যায়। তাৰ কাৰণ হ'ল কি, যে মটৰটো যিকোনো ফল্টৰ পৰা, অভাৰলোডেড হওক, শ্বৰ্ট চাৰ্কিট হওক, এনেকুৱা ধৰণৰ কিছুমান ফল্টৰ পৰা মটৰটো যাতে সহজতে ডেমেজ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে তাৰ লগত এটা এই ষ্টাৰ্টাৰ ডিভাইচটো কানেকশ্যন কৰা হয়। গতিকে আজি আমি শিকিলোঁ এটা DC 4-point ষ্টাৰ্টাৰ কি ধৰণে মটৰৰ লগত কানেকশ্যন হয়, আৰু কি ধৰণে ই কি কাম কৰে, মটৰটো কেনেকৈ অভাৰলোড প্ৰটেকশ্যন দিয়ে, মটৰটো ডেমেজ হোৱাৰ পৰা কি ধৰণে বচাই দিয়ে, NVC কইলে কি ধৰণে কাম কৰে, এই গোটেইখিনি কথা আমি আজি ধুনীয়াকৈ শিকিলোঁ। আজিলৈ ইমানে। এনেকুৱা ধৰণৰ ইলেক্ট্ৰিকেলৰ ভিডিঅ' এজন ইলেক্ট্ৰিচিয়ান, এজন ৱায়াৰমেনৰ কাৰণে প্ৰয়োজনীয় কিছুমান ভিডিঅ' লৈ মই আহি থাকিম। আৰু ভিডিঅ'সমূহে যদি আপোনালোকৰ কিবা এটা উপকাৰ কৰিব বুলি ভাবে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল বুটনটো প্ৰেছ কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। কিবা জনাবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।